এয়া বিলাহী হৈ গৈছে। যদি আপোনালোকক বিলাহী লাগে যোগাযোগ কৰিব পাৰে। ইয়াত প্ৰায় 25 বিঘা মাটি বিলাহী খেতি কৰিছে। আপুনি দেখিছে এয়া অকল বিলাহী। বিলাহী বুনবিলাক চাফা কৰি আছে। বহুত কষ্ট হয় বিলাহী খেতি কৰিবৰ কাৰণে। আপোনালোকে সহজতে পায় বজাৰত, কিন্তু আজি দেখিলে কেনেকৈ বিলাহী হেৰি কৰে। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। এয়া দেখিছে এইবোৰ বিলাহী প্ৰায় 10-15 দিনৰ ভিতৰত বিলাহী হৈ যাব। যদি আপোনালোকক বিলাহী লাগে তো মোৰ লগত যোগাযোগ কৰিব পাৰে। বিলাহী ৰ'দৰ কাৰণে ইমান ক্লিয়াৰ হোৱা নাই। আৰু ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হোৱা নাই। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এওঁলোকে ঔষধ মাৰিব আহিছে। মেচিনত পাম্প মাৰিব নালাগে, আধুনিক পদ্ধতিৰ মেচিন। পঢ়ি শুনি চৰকাৰী চাকৰি আশা বাদ দি নিজে কিবা এটা কৰিম বুলি বিলাহী খেতি কৰিছে। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব। এইটো কি ঔষধ মাৰি আছে? ভিটামিন মাৰি আছে এইটো। এইবিলাক চব আধুনিক পদ্ধতিৰ মেচিন, এইবিলাক চাৰ্জিঙত চলে।